কোনখন উপন্যাসত বন্দে মাতৰম মূলতঃ প্ৰকাশ পাইছিল? অপশ্যন এ দুৰ্গেশ নন্দিনী, অপশ্যন বি কপাল কন্দলা, অপশ্যন চি আনন্দমঠ, অপশ্যন ডি দেৱী চৌধুৰাণী। আৰু ইয়াৰ উত্তৰটো হৈছে আনন্দমঠ। কিমান চনত বন্দে মাতৰম প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে গোৱা হৈছিল? আপোনাৰ অপশ্যনসমূহ হৈছে 1875, 1882, 1896 আৰু 1905। ইয়াৰ উত্তৰটো হৈছে 1896। ৰাজহুৱা অধিৱেশনত প্ৰথমে বন্দে মাতৰম কোনে গাইছিল? আপোনাৰ অপশ্যনসমূহ হ'ল মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ ঠাকুৰ, লালা লাজপত ৰায়, সৰোজিনী নাইডু। আৰু ইয়াৰ উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱক কেতিয়া আনুষ্ঠানিকভাৱে ভাৰতৰ ৰাষ্ট্ৰীয় গীত হিচাপে গ্ৰহণ কৰা হৈছিল? আপোনাৰ অপশ্যনসমূহ হৈছে 15 আগষ্ট 1947, 26 জানুৱাৰী 1950, 24 জানুৱাৰী 1950, 26 নৱেম্বৰ 1949। আৰু ইয়াৰ উত্তৰটো হৈছে 24 জানুৱাৰী 1950। বংকিম চন্দ্ৰ চেটাৰ্জীয়ে বন্দে মাতৰম লিখোঁতে কোনবোৰ ভাষা ব্যৱহাৰ কৰিছিল? অপশ্যন এ কেৱল বঙালী, অপশ্যন বি কেৱল সংস্কৃত, অপশ্যন চি সংস্কৃত আৰু বঙালী, আৰু অপশ্যন ডি হিন্দী আৰু বঙালী। আৰু ইয়াৰ উত্তৰটো আপুনি কমেণ্ট বক্সত জনাওক।